নমস্কাৰ। শিক্ষা আৰু প্ৰগতি নামৰ এই চেনেলটোত আপোনালোক সকলোকে স্বাগতম। আজিৰ বিষয় হৈছে অসমীয়া সাহিত্যত লক্ষ্মীনাথ বেজবৰুৱাৰ অৱদান। অসমীয়া সাহিত্যত লক্ষ্মীনাথ বেজবৰুৱাৰ কেনেধৰণৰ অৱদান আছিল এই সকলোবোৰ দিশ এই ভিডিঅ'টিত আলোচনা কৰা হ'ব। আশা কৰোঁ এই ভিডিঅ'টি আপোনালোকক লক্ষ্মীনাথ বেজবৰুৱানো কোন আছিল, অসমীয়া সাহিত্যত তেখেতৰ কেনেকুৱা অৱদান আছিল এই সকলোবোৰ দিশ জনাত সহায় কৰিব। লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম কেতিয়া আৰু ক'ত হৈছিল? লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম 1864 চনৰ 14 অক্টোবৰত কাতি মাহত লক্ষ্মী পূৰ্ণিমাৰ দিনা আহতগুৰিত হৈছিল। অসমীয়া সাহিত্য জগতত ৰসৰাজ বুলি কাক কোৱা হয়? লক্ষ্মীনাথ বেজবৰুৱাক কোৱা হয়। লক্ষ্মীনাথ বেজবৰুৱাক কোনে ৰসৰাজ উপাধি প্ৰদান কৰিছিল? নৰেন্দ্ৰ নাৰায়ণ চৌধুৰীয়ে প্ৰদান কৰিছিল। কোনখন ৰচনাৰ মাজেৰে লক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যিক জীৱন আৰম্ভ হয়? লিটিকাই নামৰ নাটকখনৰ মাজেৰে লক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যিক জীৱন আৰম্ভ হয়। লক্ষ্মীনাথ বেজবৰুৱাৰ লিটিকাই নামৰ নাটকখন কেতিয়া আৰু ক'ত প্ৰকাশ হৈছিল? প্ৰথম বছৰ জোনাকী আলোচনীত অৰ্থাৎ 1910 চনত প্ৰকাশ হৈছিল। লিটিকাই নাটকখন কেনেধৰণৰ নাটক? প্ৰহসন বা লঘু সামাজিক নাটক। লক্ষ্মীনাথ বেজবৰুৱাৰ একমাত্ৰ কবিতা পুথিখনৰ নাম কি? লক্ষ্মীনাথ বেজবৰুৱাৰ একমাত্ৰ কবিতা পুথিখনৰ নাম হৈছে কদমকলি। প্ৰকাশৰ চন 1913। লক্ষ্মীনাথ বেজবৰুৱা কিমান চনত অসম সাহিত্য সভাৰ সভাপতি হয়? লক্ষ্মীনাথ বেজবৰুৱা 1924 চনত গুৱাহাটীত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ অধিৱেশনৰ সভাপতি হয়। লক্ষ্মীনাথ বেজবৰুৱাৰ ৰচিত ঐতিহাসিক নাটক কেইখনৰ নাম কি? লক্ষ্মীনাথ বেজবৰুৱাৰ ৰচিত ঐতিহাসিক নাটক কেইখন হ'ল বেলিমাৰ, প্ৰকাশৰ চন 1915, জয়মতী কুঁৱৰী 1915, চক্ৰধ্বজ সিংহ 1915। লক্ষ্মীনাথ বেজবৰুৱাৰ 1913 চনত ৰচিত চিকৰপতি নিকৰপতি আৰু নুমল কেনেধৰণৰ নাটক? প্ৰহসন বা লঘু সামাজিক নাটক। লক্ষ্মীনাথ বেজবৰুৱাৰ একমাত্ৰ উপন্যাসখনৰ নাম কি? পদুম কুঁৱৰী। উপন্যাসখনৰ প্ৰকাশৰ চন 1905। অসমীয়া চুটিগল্পৰ জনক কোন? অসমীয়া চুটিগল্পৰ জনক হৈছে লক্ষ্মীনাথ বেজবৰুৱা। লক্ষ্মীনাথ বেজবৰুৱাই কেতিয়া আৰু ক'ত চুটিগল্প লিখি অসমীয়া চুটিগল্প ৰচনাৰ পথ মুকলি কৰে? ঊনবিংশ শতিকাৰ শেষ দশকত 1889 চনত প্ৰকাশিত জোনাকী আলোচনীৰ পাতত চুটিগল্প লিখি অসমীয়া চুটিগল্প ৰচনাৰ পথ মুকলি কৰে। লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰথম চুটিগল্পৰ নাম কি? সেৱতী। লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰথমখন চুটিগল্প পুথিখনৰ নাম কি? সুৰভি। এই পুথিখনৰ প্ৰকাশৰ চন হৈছে 1909। সুৰভি গল্পপুথিৰ প্ৰথমটো গল্পৰ নাম কি? সুৰভি গল্পপুথিৰ প্ৰথমটো গল্পৰ নাম হৈছে গীতা। সুৰভি গল্পপুথিত মুঠ কিমানটা গল্প সন্নিৱিষ্ট হৈছে? সুৰভি গল্পপুথিত মুঠ 12টা গল্প সন্নিৱিষ্ট হৈছে। সুৰভি গল্পপুথিখন লক্ষ্মীনাথ বেজবৰুৱাই কাৰ স্মৃতিত লিখিছিল? অকালতে হেৰুৱা জীয়েক সুৰভিৰ স্মৃতিত লিখিছিল। সুৰভি গল্প সংকলনৰ পাতনিত লক্ষ্মীনাথ বেজবৰুৱাই নিজেই উল্লেখ কৰিছে। লক্ষ্মীনাথ বেজবৰুৱাৰ দ্বিতীয়খন গল্পপুথিৰ নাম কি আছিল আৰু কিমান চনত ৰচিত? লক্ষ্মীনাথ বেজবৰুৱাৰ দ্বিতীয়খন গল্পপুথিৰ নাম আছিল সাধুকথাৰ কুকি আৰু ইয়াৰ প্ৰকাশৰ চন হৈছে 1910। সাধুকথাৰ কুকি গল্প সংকলনৰ প্ৰথম গল্পৰ নাম কি আছিল? আমালৈ নেপাহৰিব। লক্ষ্মীনাথ বেজবৰুৱাৰ দ্বিতীয়খন গল্পপুথিত কিমানটা গল্প সন্নিৱিষ্ট হৈছে? 26টা গল্প সন্নিৱিষ্ট হৈছে। লক্ষ্মীনাথ বেজবৰুৱাৰ মালতী, সেৱতী আদি গল্প কোনখন গল্পপুথিৰ অন্তৰ্গত? সাধুকথাৰ কুকিৰ অন্তৰ্গত। লক্ষ্মীনাথ বেজবৰুৱাৰ
তৃতীয়খন গল্পপুথিৰ নাম কি আৰু কিমান চনত প্ৰকাশ হৈছিল? লক্ষ্মীনাথ বেজবৰুৱাৰ তৃতীয়খন গল্পপুথিৰ নাম হৈছে জোনবিৰি আৰু এই গল্পপুথিখনৰ প্ৰকাশৰ চন হৈছে 1913। লক্ষ্মীনাথ বেজবৰুৱাৰ জোনবিৰি গল্পপুথিত কিমানটা গল্প সন্নিৱিষ্ট হৈছে? লক্ষ্মীনাথ বেজবৰুৱাৰ জোনবিৰি গল্পপুথিত 16টা গল্প সন্নিৱিষ্ট হৈছে। জোনবিৰি গল্পপুথিৰ প্ৰথম গল্পটোৰ নাম কি? আমাৰ সংসাৰ। লক্ষ্মীনাথ বেজবৰুৱাৰ সুৰভি, সাধুকথাৰ কুকি, জোনবিৰি আদিত অন্তৰ্ভুক্ত হোৱা গল্পসমূহৰ উপৰিও আৰু বহুতো গল্প আছিল যি অনেক আলোচনী আৰু কাকতত সিঁচৰিত হৈ আছিল। লক্ষ্মীনাথ বেজবৰুৱাৰ এই গল্পবোৰ একত্ৰিত ৰূপত কেতিয়া পুথি আকাৰে প্ৰকাশ পাইছিল? লক্ষ্মীনাথ বেজবৰুৱাৰ মৃত্যুৰ পিছত কেহুকলি নামেৰে গল্পপুথি আকাৰে প্ৰকাশ কৰা হৈছিল। লক্ষ্মীনাথ বেজবৰুৱাৰ সিঁচৰিত হৈ থকা গল্পবোৰ কেহুকলি নামেৰে এখন গল্পপুথি প্ৰকাশ কৰিব লাগে বুলি কোনে মন্তব্য আগবঢ়াইছিল? অতুল চন্দ্ৰ হাজৰিকাই বেজবৰুৱা গ্ৰন্থাৱলীত 1968 চনত মন্তব্য আগবঢ়াইছিল। কেহুকলি গল্পপুথিত ক'ত প্ৰকাশিত গল্পৰ সংখ্যাই সৰহ? বাহী আলোচনীত প্ৰকাশিত গল্পৰ সংখ্যাই সৰহ। কেহুকলিত প্ৰকাশিত প্ৰথম গল্পটোৰ নাম কি? কেহুকলিত প্ৰকাশিত প্ৰথম গল্পটোৰ নাম হৈছে কেহুকলি। কেহুকলি গল্পপুথিত কিমানটা গল্প সন্নিৱিষ্ট হৈছে? কেহুকলি গল্পপুথিত 15টা গল্প সন্নিৱিষ্ট হৈছে। বাহী আলোচনী কাৰ সম্পাদনাত কিমান চনত প্ৰকাশ পায়? লক্ষ্মীনাথ বেজবৰুৱাৰ সম্পাদনাত 1910 চনত বাহী আলোচনী প্ৰকাশ পায়। লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনীখনৰ নাম কি আৰু এই আত্মজীৱনীখন কিমান চনত প্ৰকাশ পায়? লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনীখনৰ নাম হৈছে মোৰ জীৱন সোঁৱৰণ আৰু এই আত্মজীৱনীখন 1944 চনত প্ৰকাশ পায়। লক্ষ্মীনাথ বেজবৰুৱাৰ দ্বাৰা ৰচিত জীৱনী গ্ৰন্থকেইখন কি কি? লক্ষ্মীনাথ বেজবৰুৱাৰ দ্বাৰা ৰচিত জীৱনী গ্ৰন্থকেইখন হ'ল শংকৰদেৱ, 1912, শ্ৰী শ্ৰী শংকৰদেৱ আৰু মাধৱদেৱ, 1916, দীননাথ বেজবৰুৱাৰ জীৱনচৰিত। লক্ষ্মীনাথ বেজবৰুৱাৰ দ্বাৰা ৰচিত প্ৰবন্ধ সংকলনকেইখনৰ নাম কি? লক্ষ্মীনাথ বেজবৰুৱাৰ দ্বাৰা ৰচিত প্ৰবন্ধ সংকলনকেইখন হ'ল কামত কৃতিত্ব লভিবৰ সংকেত, 1903, বাখৰ, 1914, তত্ত্বকথা, 1963, কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা, 1904, কৃপাবৰ বৰবৰুৱাৰ উভতনি, 1909, বৰবৰুৱাৰ ভাৱৰ বুৰবুৰণি, 1951। লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ পুথিকেইখনৰ নাম কি? লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ পুথিকেইখনৰ নাম হ'ল ককাদেউতা আৰু নাতি ল'ৰা, বুঢ়ী আইৰ সাধু আৰু জুনুকা। লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰবন্ধ পুথিবোৰ কেনেধৰণৰ পুথি? লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰবন্ধ পুথিবোৰ হাস্যৰসিক পুথি। লক্ষ্মীনাথ বেজবৰুৱাৰ মৃত্যুৰ পিছত প্ৰকাশিত গ্ৰন্থ কেইখন কি কি? লক্ষ্মীনাথ বেজবৰুৱাৰ মৃত্যুৰ পিছত প্ৰকাশিত গ্ৰন্থকেইখন হ'ল কেহুকলি গল্পপুথি, মোৰ জীৱন সোঁৱৰণ আত্মজীৱনী, দিনলেখা, পত্ৰলেখা আৰু বৈষ্ণৱ ধৰ্ম সম্পৰ্কে বৰদোৱাত দিয়া এলানি বক্তৃতাও পুথি আকাৰে প্ৰকাশ পায়। ককাদেউতা আৰু নাতি ল'ৰা সাধুকথাৰ পুথিত কিমানটা সাধু সন্নিৱিষ্ট হৈছে? ককাদেউতা আৰু নাতি ল'ৰা সাধুকথাৰ পুথিত 30টা সাধু সন্নিৱিষ্ট হৈছে। বুঢ়ী আইৰ সাধু নামৰ সাধুকথাৰ পুথিত কিমানটা সাধু সন্নিৱিষ্ট হৈছে? বুঢ়ী আইৰ সাধু নামৰ সাধুকথাৰ পুথিত 31টা সাধু সন্নিৱিষ্ট হৈছে। জুনুকা নামৰ সাধুকথাৰ পুথিত কিমানটা সাধু সন্নিৱিষ্ট হৈছে? জুনুকা নামৰ সাধুকথাৰ পুথিত 10টা সাধু সন্নিৱিষ্ট হৈছে। লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাবোৰ তেখেতৰ মৌলিক সৃষ্টি হয়নে? নহয়, সাধুকথাবোৰ তেখেতৰ মৌলিক সৃষ্টি নহয়।
তেখেতে পৰম্পৰা আৰু মানুহৰ মুখে মুখে প্ৰচলিত কিছুমান লোককথাহে পুথিৰ আকাৰে প্ৰকাশ কৰিছিল। অসমীয়া সাহিত্য জগতত সাহিত্যৰথী বুলি কাক কোৱা হয়? অসমীয়া সাহিত্য জগতত সাহিত্যৰথী বুলি লক্ষ্মীনাথ বেজবৰুৱাক কোৱা হয়। অসমৰ জাতীয় সংগীতৰ ৰচক কোন? অসমৰ জাতীয় সংগীতৰ ৰচক হৈছে লক্ষ্মীনাথ বেজবৰুৱা। অ মোৰ আপোনাৰ দেশ এই জাতীয় সংগীতটি লক্ষ্মীনাথ বেজবৰুৱাই ক'ত থাকোঁতে ৰচনা কৰিছিল? অ মোৰ আপোনাৰ দেশ এই জাতীয় সংগীতটি লক্ষ্মীনাথ বেজবৰুৱাই কলিকতাত থাকোঁতে ৰচনা কৰিছিল। সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ মৃত্যু কেতিয়া হৈছিল? সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ মৃত্যু 1938 চনৰ 26 মাৰ্চত হৈছিল। এই ভিডিঅ'টি যদি ভাল লাগিছে তেনেহ'লে ভিডিঅ'টি লাইক কৰিব। ভিডিঅ'টি কেনে লাগিছে কমেণ্ট কৰি জনাব। আনলৈ শ্বেয়াৰ কৰিব। আগলৈ আৰু নতুন নতুন ভিডিঅ' পাবলৈ এই চেনেলটি ছাবস্ক্ৰাইব কৰিব আৰু কাষৰ বেল আইকনটো ক্লিক কৰিবলৈ নাপাহৰিব।